সকলোকে চেনেল 123 আনটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। প্ৰথমতে ভোগালী বিহু বহুত শুভেচ্ছা থাকিল। ভোগালী বিহু আপোনালোকে কঢ়িয়াই সুখ শান্তি সমৃদ্ধি আৰু সকলোৰে আজিতো মানে প্ৰথমৰ পৰা একদম লাষ্টলৈকে কেনেকৈ মানে খৰিচি কাটি কেনেকৈ মানে মেজি জুই পাতি কেনেকৈ মানে কেনেকুৱা এনজয় কৰিলোঁ চব দেখাম। গতিকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। এইফালে এনেকৈ এইবোৰ খৰিচি কাটি আছে আৰু মজি বনাব লাগিব পথাৰতে। আমাৰ এইফালে মাছ চক পুৰা সানি থৈছে। এইবোৰ মাছ চাছ এনেকৈ আনি থৈছোঁ আৰু এইকেইটা একদম কিনি আনিলোঁ আৰু ডাঙৰ ৰাতিপুৱাতে। এইকেইটা মৰি গৈছে এতিয়া মাছকেইটা। এইকেইটা পুৰাকেইটা এনেকৈ আনিলোঁ। মাঘৰ বিহুত এয়া মাছ খাব চাগে আহে। এইফালে আমাৰ এয়া মেজি জ্বলি আছে পুৰা। চব কেনেকৈ জ্বলিছে। এয়া খানাৰ কাৰণে ঘৰ চৰ বনাই থোৱা আছে। অলপ দেৰি পাছত আৰু আয়োজন কৰা হ'ব। আমাৰ দেউতা বহি আছে। এয়া আমাৰ পুৰা একদম খানা চানা বনাই আছে আৰু